নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম জিকে জিডি লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম চৰকাৰৰ অধীনত প্ৰায় সকলোবোৰ বিভাগৰ চাকৰি পাৰ্টি আৰু শিক্ষাৰ্থীৰ উপযোগী বুলি আশা কৰিছো আজি আপোনালোকৰ মাজত লৈ আহিছো 10টা প্ৰশ্ন এই প্ৰশ্নকেইটা আপোনালোকৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হ'ব বুলি আশা কৰিছো তো বলক প্ৰশ্নলৈ আজি আপোনালোকৰ মাজত বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা লৈ আহিছো 10টা পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কি নাম্বাৰ এ ইছলাম নাম্বাৰ বি সনাতন ধৰ্ম নাম্বাৰ সি বাহাই সঠিক উত্তৰটো হৈছে আপোনালোকৰ মাজত নাম্বাৰ বি সনাতন ধৰ্ম নাম্বাৰ 2 পঞ্চম বেদ বুলি কোৱা গ্ৰন্থখন কি উত্তৰ নাম্বাৰ এ ৰামায়ণ নাম্বাৰ বি মহাভাৰত নাম্বাৰ সি উপনিষদ আৰু নাম্বাৰ ডি পঞ্চতন্ত্ৰ সঠিক উত্তৰটো হৈছে নাম্বাৰ বি মহাভাৰত তো বলক আৰু এটা প্ৰশ্নলৈ নাম্বাৰ 3 দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল উত্তৰ নাম্বাৰ এ 1965 নাম্বাৰ বি 1959 নাম্বাৰ সি 1951 নাম্বাৰ ডি 1975 সঠিক উত্তৰটো হৈছে নাম্বাৰ বি 1959 আৰু এটা গুৰুত্ব প্ৰশ্ন নম্বৰ 4 অসমৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল উত্তৰ হৈছে নম্বৰ এ ৰজৱালা দাস অনুৱাৰা টাইমুৰ ইন্দিৰা মেৰী ৰেণুকা বৰকটকী শুদ্ধ উত্তৰটো হৈছে নম্বৰ বি অনুৱাৰা টাইমুৰ নম্বৰ 5 অসমৰ সংগীত বা অসমৰ জাতীয় সংগীতৰ ৰচক কোন আপোনালোকে জানে পায় উত্তৰটো হৈছে সাহিত্যৰতী লক্ষীনাথ বেজবৰুৱা নম্বৰ 6 অসমৰ পুৰণি নাম কি আছিল উত্তৰ প্ৰাগজ্যোতিষ আৰু কামৰূপ আপোনালোকে নিশ্চয় সকলোৱে জানে তথাপিও মই আৰু এবাৰ গুণগুণাই দিলোঁ তো বলক আগলৈ নম্বৰ 7 মানৱ শৰীৰত সৰ্বমুঠ কেইডাল হাড় আছে এইটো সবে জানে তথাপি মই আকৌ গুণগুণাই দিছোঁ উত্তৰটো হৈছে 206 ডাল আমাৰ চেনেলটো যদি নতুন আহিছে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন নতুন ভিডিঅ'বিলাক পাই থাকে নম্বৰ 8 ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথমে কৰোনা পজিটিভ ৰোগী পোৱা হৈছিল উত্তৰ নম্বৰ এ কেৰেলা নম্বৰ বি মহাৰাষ্ট্ৰ নম্বৰ সি বিহাৰ নম্বৰ ডি দিল্লী শুদ্ধ উত্তৰটো হৈছে নম্বৰ এ কেৰেলা নম্বৰ 9 সকলোৱে গম পায় অসমৰ প্ৰধান নদী কি তো অসমৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আপোনালোকে সবে গম পায় একেবাৰে শেষৰ প্ৰশ্ন নম্বৰ 10 প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি উত্তৰ অৰুণোদয় অসমীয়া সংবাদপত্ৰখনৰ নাম তো আজিলৈ ইমানেই ধন্যবাদ থাকিল সকলোকে আকৌ লগ পাম নেক্সট ভিডিঅ'ত